অভিনেত্ৰী জুনু নাথৰ ভাল খবৰটো পালেনে আপোনালোকে? এই ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, নেদেখা ফাগুন ধাৰাবাহিকখনৰ পিছত জুনু নাথক আপোনালোকে কোনো ধাৰাবাহিকত দেখিবলৈ পোৱা নাছিল। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী জুনু নাথৰ ভাল খবৰটো এই যে ৰং চেনেল যোগে অহা 21 মাৰ্চৰ পৰা আহি আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে চেগুন পাতৰ কুঁহি, য'ত অভিনয় কৰিব অভিনেত্ৰী জুনু নাথে মুখ্য চৰিত্ৰত। বন্ধু বান্ধৱীসকল, এই ধাৰাবাহিকখন আপোনালোকে অহা 21 মাৰ্চৰ পৰা নিশা 8:30 বজাত উপভোগ কৰিবলৈ পাব ৰং চেনেলত। বন্ধু বান্ধৱীসকল, আপোনালোকে কোনে কোনে বাৰু এই নতুন ধাৰাবাহিক চেগুন পাতৰ কুঁহিখন চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।